এই শুনক, মই অলপ বজাৰৰ পৰা আহোঁ মোৰ ফ্ৰেণ্ডৰ লগত। মোৰ কাৰণে অলপ মেকআপৰ বস্তু লৈ আহোঁ। 1-2 ঘণ্টামান লাগিব ঘূৰি আহিবতে। আৰু অফিচত ছুটি লৈছে, এনেকৈ বহি থাকিব দৰকাৰ নাই নহয়, অলপ ঘৰৰ কাম কৰক। আৰু শুনক, মই ঘূৰি আহি নোপোৱালৈকে ছোৱালীকেইটা অলপ চাই থাকিব, কাজিয়া যাতে নকৰে সিহঁতে। হা হা হা, যোৱা যোৱা, আৰামছে যোৱা তুমি। মই ঘৰতে থাকিম দিয়া, একো নহয়, যোৱা তুমি। অ' মাই, ক'ত যায় মাই? বজাৰৰ পৰা আহোঁ মই। কি বজাৰত যা? ময়ো যাম পিছে বজাৰত তোৰ লগত, মোকো লৈ গ'ল না। নৰা যাব, বাহিৰত বহুত ৰ'দ দি আছে, ইমান গৰমত যাব দৰকাৰ নাই। ঘৰতে থাক, ঘৰতে খেলি থাক, নহ'লে পঢ়ি থাক। যা, এই গৰমত যাব নালাগে। অ' মাই, লৈ গ'ল না, একো নহয়। নৰা যাবা কৈছো নহয়, তই বুজি নাপা নেকি? এই গৰমত যাব দৰকাৰ নাই। ঠিক আছে দে, পিছে নাযাওঁ, কিন্তু কথা এটা শুন, বজাৰৰ পৰা নহয় মোক কালি চিঙিৰা লৈ আহিবি আহোঁতে। পাহৰি নাযাবি কিন্তু, মোক একদম মনত ৰাখি থবি। ঠিক আছে দে, লৈ আহিম। তোক কালি চিঙিৰা পাহৰি নাযাওঁ। ঠিক আছে, এতিয়া মই যাওঁ। ঘৰতে থাকিবি কিন্তু, বাহিৰত নাযাবি খেলিব, গম পাইছানে? ঠিক আছে, হ'ব দে। আৰু শুনক, মই বজাৰৰ পৰা আহিলোঁ, আৰু তেতিয়াৰ পৰা আলু বস্তা পৰা দি এই চকীখনত পৰিয়ে আছেনে? আৰু ছোৱালী দুটা ক'ত, ঘৰত আছে নাই? সিহঁতৰ কাৰণে মই চিঙিৰা আনিছোঁ। হা, ঘৰতে আছে দে, ক'ৰবাত খেলি আছে চাগে, চাই লৈ যায় নিজে। আচ্ছা, ঠিক আছে, মই চাই লওঁ। এই চিন্তু, এইফালে আছোন। অঁ মাই, ক। মিণ্টু ক'ত আছে? ঘৰত দেখোন ক'তো দেখাত নাই। নাই, সি ববলিৰ ঘৰত গৈছে খেলিব, অলপ সময় পিছত আহিব সি। আচ্ছা শুন, পিছে মই বজাৰৰ পৰা তহঁতক কালি চিঙিৰা আনিছোঁ। কি চিঙিৰা আনছা? মাই চিঙিৰা আনছা, মোকো দে। এয়া চা, ল এই চিঙিৰা দুটা। আৰু শুন, ইয়াৰ পৰা এটা তই খাবি, আৰু এটা মিণ্টু যেতিয়া ঘৰত আহিব নহয় তেতিয়া তাক দিবি। দুটা অকলে নাখাবি, তাক এটা দিবি কিন্তু, বুজি পালি নহয়? নহ'লে বহুত মাৰ খাবি মোৰ পৰা। ঠিক আছে দে মাই, হ'ব, তাক এটা দি দিম। অ' মাই, চিঙিৰা আনছানে? জল্দি দে, মোক খাবৰ কাৰণে বহুত মন যায় আছে। তই ইমান দেৰি ক'ত আছিলি? তোক মই কেতিয়াবাৰ পৰা বিচাৰি আছোঁ। যা, চিন্তুৰ পৰা খুজি ল, সি ৰুমতে বহি আছে, যা, ইয়াৰ লগত আছে চিঙিৰা। আচ্ছা, ঠিক আছে, মই যাওঁ। চিন্তু দাদা, মোৰ চিঙিৰাটো দে। কি চিঙিৰা? কি চিঙিৰা? কেনেকুৱা চিঙিৰা? ক'ৰ পৰা দিম তোক চিঙিৰা? মোৰ লগত কোনো চিঙিৰা নাই, যা ইয়াৰ পৰা। আৰে মায়ে যে বজাৰৰ পৰা আনিছে দুটা চিঙিৰা, সেই চিঙিৰা দুটাৰ কথা কৈছোঁ। সেই চিঙিৰা এটা মোক দে। আৰে সেই চিঙিৰা দুটা মই খাই দিছোঁ। কি, তই অকলে খাই দিলি? এতিয়া মাইক কওঁ, মাই, মাই, চিন্তু দাদাই মোক মোৰ চিঙিৰাটো নিদিয়ে। মাই, তই জল্দি আছোন। মাই। হে ভগৱান, এই দুটা মোক পাগল কৰি দিব দে। মাই। আৰে আইছো ৰ, কিমান বাৰ মাইকে আটা পাৰি থাকা, মোৰ মাথাটো তহঁত দুটাই গৰম কৰি দিছা। হে চিন্তু, ইয়াৰ চিঙিৰা ইয়াক দে জল্দি। এটাও চিঙিৰা নাই, চব খাই দিছোঁ মই। কি, তই মিছা কথা কৈ আছ মোক? মই চব জানো, তই ক'ৰবাত লুকাই ৰাখিছা মিণ্টুক দিবা লাগে বুলি। ইয়াক জোকাই কিনে তোক বহুত ভাল লাগে ন? জল্দি দে ইয়াক চিঙিৰা, নহ'লে তোৰ কথা বেয়া হ'ব আজি, যদি মোৰ পৰা মাৰ খাব খোজা নাই। আৰে যি কৰা কৰ, মই কিন্তু ইয়াক চিঙিৰা নিদিওঁ, মই লুকাই ৰাখিছোঁ, কিন্তু ইয়াক নিদিওঁ। পিছত মই অকলে খাম। মানে তই ইয়াক চিঙিৰা নিদিয়া তাৰমানে? মই নিদিওঁ ইয়াক। আৰে চা তোক এতিয়া মই কি কৰোঁ। মিণ্টু, এয়া ল তোৰ ভাগৰ চিঙৰা। এতিয়া গম পালি নে? মান নোখোৱাকৈ মানে কথাই নুশুনা, বদমাছ চালা। মিণ্টু, ব'ল এতিয়া ইয়াৰ পৰা, ব'ল।